যাত্ৰা ভিয়েটনামৰ পৰা হালং বেলৈ 3 নম্বৰ দিনৰ শ্বুটিঙৰ কাৰণে ওলালোঁ আমি সকলো এয়া হিৰোইন আমাৰ কষ্টিউম পিন্ধি কেনে ৰেডি আৰু তাতে খুব বৰষুণ দিয়াৰ বাবে চবেই এটা ৰেইনকোট পিন্ধিলে ময়ো এটা পিন্ধি ল'লোঁ এতিয়া যাবৰ কাৰণে ৰেডি হৈছোঁ আমি সেই নাওবিলাকতে যাব লাগিব আৰু গোটেইখিনি একেলগে গৈছোঁ লগত আছে প্ৰীতি বা অসীম দা মনোজ দা আৰু এইজন হৈছে ড্ৰোন অপাৰেটৰ তাৰে লোকেল হয় যিহেতু অসমীয়া লোৱা কথা কিছুমান শিকালেহে ভাল লাগে এয়া হিৰো হিৰইন খুব ধুনীয়াকৈ এনজয় কৰি গৈ আছে আৰু আমি ইয়াত গৈ আছোঁ আৰু ইয়াত খুব ধুনীয়াকৈ মাছবিলাক কি মাছ নাজানো কিন্তু হাতেৰে চুব পৰাকৈ আছে গৈ আছোঁ কিন্তু বৰষুণ বহুত আমি শ্বুটিং কৰিব পৰা নাই ড্ৰোন চলাব পৰা নাই কেমেৰা কৰিব পৰা নাই তাতে নাওতে বহি কথা পাতিছোঁ ইয়াৰ লগতে ই কি কয় বুজি নাপাওঁ মই কি কয় বুজি নাপাওঁ ইংলিছটো নাজানে ট্ৰেঞ্চলেট কৰি লয় তাৰ লেংগুৱেজত কয় অসীমদাও ফটো মাৰাত ব্যস্ত চব বিজি লাষ্টত ফাইনেলি গৈ কেনে শ্বুটিং কৰিবৰ কাৰণে আৰম্ভ কৰিলোঁ লাষ্ট মানে আপোনাৰ 3-4মান বজাতহে আমি শ্বুটিং কৰিবলৈ লৈছোঁ এয়া আমাৰ দিনটোৰ মানে প্ৰথম চিন মানে মাত্ৰ 2টা শ্বট লৈছোঁ মোৰ ভিডিঅ'টো ইয়াতে মই শেষ কৰিছোঁ আৰু কেনেকুৱা পালে আপোনালোকে জনাব